দোস্ত বলক আজি আমি শপিং মল যাওঁ এতিয়া অপৰ যে A5 2020 মডেলটো আহিছে তাৰ মোবাইলটো 2020 চন সোমাই নাই কিন্তু ওলালে 20 চনৰ বলক ফাইনালি আমি আহি পালোহি আমি এটা সময় যাম শপিং মললে ক্ৰিসমাছৰ কাৰণে এয়া আয়োজন চলি আছে আৰু না গৈ থাকিম বাৰু লাহে কিমান দূৰ আগবাঢ়িব পাৰোঁ লগৰটো হাঁহনেই বেলেগ আৰু ফাইনেলি বহুত দূৰ খোজকাঢ়ি পালোহি আৰু এইটোৱে হ'ল পৰবিকা সোমাই যেন খোল খা হৈ গ'ল নাই নিজে ঠেলিলেহে খোল খাব বেলেগে খুলি দিয়া ক'ত থাকিবনো মানুহ এইজন মোৰ লগৰজন সি মোতকৈ আগতে আহি পালেহি ইমানে স্পীড সি মোবাইল ল'ব মই নলওঁ বাৰু আৰু যি কি নহওক আমি এক ৰাউণ্ড চাই লওঁ শ্বপিং মলটো বহুত মানুহ চব ধনী মানুহ আমিহে আৰু দুখীয়া মানে বহুত দুখীয়া আৰু আমিহে এনেকুৱা মানুহ আহিছোঁ আৰু কোনো বিশ্বাসেই নকৰে যে আমি মোবাইল ল'ব পাৰিম কাৰণ ইমান ডাঙৰ এটা শ্বপিং মল ইমান ধনী মানুহ অহা শ্বপিং মলটোত আমিনো ক'ত ল'ব পাৰিম কোনো বিশ্বাসেই নকৰে আমি চাম আৰু যাম আৰু তেনেকৈ হয় বাৰু একো নাই আমি মোবাইলটো লৈ ল'লোঁ আৰু ন আৰু কাটি কুটি আমি গোটেই চাই লওঁচোন ভিতৰত কি কিনো মাল আছে কাট সেইটোৱে মোৰ মোবাইলৰ মালিকটো সেইটোৱে কাটি আছোঁ আৰু কাট চাই লওঁ আমি আৰু অৱশেষত যিটো মালৰ কাৰণে আহিছিলোঁ সেইটো পালোঁ আৰু মাল মানে মোবাইলটো এইটোৱে হ'ল আমাৰ মোবাইল মানে মোৰ নহয় তাৰ তথাপিও লগত আহিছিল যেতিয়া আমাৰ আৰু চবেই একেলগে ল'বলৈ আহিছোঁ এইটোৱে হ'ল মালটো চাওক কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছেনে বাৰু আমি প্ৰথমতে অন কৰিব লাগিব অন কৰিলোঁ বাৰু এতিয়া ছেট আপ কৰিব লাগিব ছেট আপ কৰি পেলাই আকৌ লগ পাইছোঁ বাৰু এয়া অন হৈ গ'ল অন মানে অথনিতে হৈ নহয় আছে বাৰু এতিয়া সম্পূৰ্ণ ছেট আপ হৈ গ'ল আৰু কেমেৰা ছেট আপ অলপ কৰিবলগীয়া আছে সেইটো ইহঁতিয়ে কৰি দিব চাগে আমাৰ ল'ৰা বেটাৰ মানে তামাম ফূৰ্তি আৰু এতিয়া আমাৰ কেমেৰাৰ ছেট আপ কৰা হ'ব প্ৰথম টাইম চাইমবিলাক বোলে মিলাই দিছে এইবিলাক আমিও পাৰোঁ তথাপিও তাতে মিলাই দিছে আৰু চাওঁচোন কি কৰি দিয়ে আমাৰ কেমেৰা চাই আছোঁ আৰু কেমেৰাটো মজাই আহিছে চোতা তাকে চোতা নাই নুচোতালে ফটো নেমাৰে তাৰমানে বাৰু আমি প্ৰথম এইটো চালোঁ ফ্ৰণ্ট কেমেৰাটো এবাৰ চাই লওঁচোন কি হয় বাহ ফ্ৰণ্টত ময়ে আহিছিলোঁ ধুনীয়া লাগিছে দেই অৱশেষত আমাৰ মোবাইল লোৱা হৈ গ'ল এতিয়া শ্ব'ৰুমটোকে অকণমান চাওক আৰু যিটো পৰবিকা যিটোতো বুকুতে লৈ ঘূৰি ফুৰিছে এয়া চাওক এতিয়া আমি কেছ পে' কৰি মেলি যামগৈ এইটো গেলেক্সি ইয়াত যিটোহে মোবাইল দেখিলোঁ আৰু জীৱনত প্ৰথমবাৰ দেখিছোঁ ইমান দামী মোবাইল 3,40,000 প্ৰথমবাৰ আৰু আমাৰ কাৰণে বহুত ডাঙৰ সপোনতকৈও ডাঙৰ বাৰু বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম